পইচা কি মজা মিঠা মজা তাকে কমু ডাইট লাগি গৈছে অ বানপানী মৰা ডাইট গুড মৰ্নিং বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ কৃষ্ণ চাইতে অন্য এটি ভিডিঅ'লৈ পুনৰ নমস্কাৰ জনাই আপোনালোকৰ মাজলৈ ভিডিঅ'টি পুনৰ আগুৱাই দিছোঁ আজি পথাৰলৈ গৈ আছোঁ ৰাতিপুৱাই একদম ৰাতিপুৱা মানে কি ক'ম আৰু আঘোণৰ পথাৰত যাবই লাগিব ধান যিহেতু সোণালী ধানেৰে পথাৰত উপচি পৰি আছে যিহেতু পথাৰলৈ ওলাই গৈ আছোঁ দেখিবলৈ পাইছে এইবোৰ মানে কিবা কৈছোঁ তাত গৈ দেখুৱাই থাকিম কি কি দেখাব পাৰোঁ আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে তেতিয়াহ'লে আহক বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল ফাইনেলি পথাৰত আহি গ'লোঁ ইয়াত দেখিবলৈ পাইছে ধানবোৰ এনেকৈ হালি জালি পূৰা ৰমকে জমক হৈ আছে পূৰা সোণালী কালাৰ হৈ আছে ধানবোৰ দেখি পাইছে আৰু ধানবোৰ মানে দেখিবলৈ সোণালী ৰঙৰ খুবেই ভাল লাগিছে পথাৰত আহিলোঁ আজি পথাৰত আহি দেখিবলৈ পাইছে পথাৰৰ দৃশ্যবোৰ দেখুৱাই দিছোঁ আপোনালোকক বহুত দিনে হ'ল পথাৰৰ ভিডিঅ' আপোনালোকক দিয়া নাই বন্ধু বান্ধৱীসকল আপোনালোকৰ অনুৰোধত পথাৰৰ ভিডিঅ'টি পুনৰ আগুৱাই দিছোঁ আৰু ভিডিঅ'টো সকলোৱে চাই ভাল পাব বুলি আশা কৰোঁ আপোনালোকে কোৱাত পথাৰৰ ভিডিঅ' এটা বনাই দিব বুলি কোৱাত আজি পথাৰৰ ভিডিঅ' অলপ দেখুৱাই দিছোঁ পথাৰলৈ যোৱা দৃশ্য কিবা কিবি দেখুৱাবলৈ কৈছিলে সেইবাবে আজি পথাৰৰ ভিডিঅ'টোকে অলপ দিওঁ বুলি ভাবিছোঁ এইবিলাক দেখিবলৈ পাইছে ধানৰ মুঠি এইডোখৰ অলপমান বেয়া হৈছে আৰু এইবিলাক দেখিবলৈ পাইছে পানীয়ে অলপ মাৰি দিলে এইবিলাক দেখিব পাইছে ধানৰ মুঠি ইয়াৰ পৰা হাবিখনলৈ আছে গোটেই ধানৰ মুঠিবিলাক চপাবলৈ আজি এই মুঠিবিলাক চপাব লাগিব আৰু এই চপোৱা দৃশ্যটো আপোনালোকক দেখুৱাম আমি ধানৰ মুঠিবোৰ পথাৰত কেনেকৈ জাপি থওঁ আৰু ইয়াত কেনেকৈ কি হ'ব আপোনালোকক সম্পূৰ্ণ দেখুৱাই থাকিম আপোনালোকে চাই থাকক বান্ধৱীসকল পথাৰলৈ আহিলোঁ আহি মেলি কি হ'ল এতিয়া পথাৰত আহিলোঁ ধান কাটোঁ বুলি ভাবিছোঁ ধান কাটিবলৈ কাছেকেইখন কালি ক'ত থৈ গ'ল তাতে বিচাৰি পোৱা নাই পথাৰত মানে বিচাৰি ফুৰিছোঁ ক'ত আছে ক'ত নাই আৰু কি আছে তাতকৈ দুখৰ কথা জানেনে এইটো দেখিবলৈ পাইছে মানে আজি পৰা ধান অলপ আছে এইটো অলপমান আছে এইটো কাটিব লাগিব এইটো কাটি মেলি আৰু এই মুঠিবিলাক চপাব লাগিব অলপ দেখিবলৈ পাইছে মুঠি বহুত আছে বৰষুণ দিলে যিহেতু বেয়া হৈ যাব সেইবাবে অলপ ধানটো কাটি লওঁ বুলি ভাবিছোঁ কাঁচিখন বিচাৰি পোৱা নাই মুঠিতে থৈছোঁ বুলি কৈছে এতিয়া ফোন কৰিলোঁ তাতে পাম না নাপাম ইয়াতে থৈছে নেকি ক'তে থৈছে ইয়াতে থৈছে পাই গ'লোঁ ফাইনেলি কাঁচিকেইখন পাই গ'লোঁ আৰু ধান এতিয়া অলপ কাটোঁ তো বন্ধু বান্ধৱীসকল চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ ধান কাটিছোঁ বন্ধু বান্ধৱীসকল কঁকাল বিষাই গৈছেগৈ উপায় নাই খেতিয়কসকল দেখিবলৈ পাইছে আৰু ধান কাটি আছোঁ লাহে দিহে আৰু বন্ধু বান্ধৱীসকল ধান কাটি থাকোঁতে ইয়াত দেখিবলৈ পাইছে মৌ মাখি বা এইটো মৌ মাখি বা আপোনালোকক অলপ দেখুৱাই দিছোঁ ওচৰত ইয়াত দেখিবলৈ পাইছে ইয়াত কি সুন্দৰভাৱে সাজি ৰাখিছে ইয়াত দেখিব পাইছে কিমান সুন্দৰকৈ সাজিছে আপোনালোকে দেখিব পাইছে আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ এয়া দেখিব পাইছে ইমান সুন্দৰকৈ সাজি ৰাখিছে আপোনালোকক অলপ দেখুৱাই দিছোঁ ভালদৰে এয়া উৰিবলৈ ধৰিছে আৰু লাহেকৈ আৰু মৌবাটো পাৰিবলৈ আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে চাই থাকক বন্ধু বান্ধৱীসকল মৌবাটো পাৰিবলৈ আৰম্ভ কৰি দিওঁ এইটো পাৰিলোঁ দেই গাইছ মৌবা দেখিব পাইছে পুৰা টপ পৰি গৈছেগৈ আৰু মৌ মাখি এই মজা একদম মৌবা পাৰি মেলি এয়া দেখিব পাইছা কি মজা মিঠা মজা তাকে কমু ডাইট লাগি গৈছে বানপানী মৰা ডাইট বান্ধৱীসকল মুঠি চপা আৰম্ভ কৰি দিছোঁ একদম মুঠি চপাই আছোঁ আৰু দেখিবলৈ পাইছে এইবোৰ মুঠি দেখিবলৈ পাইছে মানে কিমান কৰি যাম আৰু ভাগৰ লাগি গৈছে এজেগাত জমা কৰিছোঁ তাতে ধান মৰণা কৰিব লাগিব আৰু
দেখিবলৈ পাইছে মুঠি বহুত আছে, ইমান মুঠি আছে এইফালে দেখিবলৈ পাইছে বহুত আছে, এইফালে চপাই থকা হৈছে দেখিবলৈ পাইছে ইমান মুঠি মানে আমনি লাগি গৈছে। এডাল ৰছী লৈ লৈছোঁ আৰু বান্ধিছোঁ, এইফালে ষ্টক কৰি আছোঁ। জেগাবিলাক দেখিছে নহয়, দেখুৱাম আপোনাৰ বন্ধু-বান্ধৱী অকল দেখিবলৈ পাইছে পথাৰত এনেকৈ ধানবোৰ জাপি থৈছোঁ। ইয়াত দেখিবলৈ পাইছে এনেকৈ জাপ লগাই থৈছোঁ আৰু দেখিবলৈ পাইছে এনেকৈ জাপ পাতি থৈছোঁ। ইয়াতে মৰণা কৰিম, এইবিলাক মানে ফুল কৰি দিম। আৰু সেইফালে এটা দেখিবলৈ পাইছে জাপ এটা, সেইটোও হয়। এনেকৈ থৈছোঁ বৰষুণ সোমাব নোৱাৰাকৈ। আৰু এইবিলাক মুঠি বহুত আছে। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি, আলি কাষত গজি আছে বিনয় গছৰ গুটি, বিনয় গছৰ গুটি। গাইজ দেখিবলৈ পাইছে পথাৰতে এনেকৈ জাপ লগাইছোঁ ধানবিলাক। হয়তো ৰাতি বৰষুণ আহিব পাৰে, সেইকাৰণে মানে আজি এইটো জাপ লগাই থৈছোঁ আৰু মেচিনেদি ধান মৰা হ'ব। দেখিবলৈ পাইছোঁ আমি এনেকৈ জাপ লগাই থওঁ। বন্ধু-বান্ধৱীসকল ইতিমধ্যে সন্ধিয়া হৈ গ'ল আৰু মুঠিবোৰ চপাই মানে শেষ নহ'লগৈ আৰু বহুত থাকিলে। ইয়াত টিপালে ঢাকি থৈ দিছোঁ, ৰাতি বৰষুণ আহি থাকিব পাৰে, সেইকাৰণে জাপ টিপালে ঢাকি থৈ দিছোঁ। আৰু এতিয়া মানে কি হ'ল, গধূলি হৈ গ'ল, বেলি ডুবিবলৈ হৈ গ'ল। ইয়াত দেখিবলৈ পাইছে এতিয়া যাওঁতে ঘৰত পাওঁতে বেলি ডুবিব। ইয়াত অলপমান চপোৱা হ'ল দেখিবলৈ পাইছে। ইয়াতো অলপ আধাখৰীয়া হৈ থাকিলে, এনেকৈ থাকিলে আৰু মুঠি বহুত থাকিলে। ইয়াত দেখিবলৈ পাইছে মুঠি বহুত থাকিলে, এইবিলাক বহুত থাকিলে আৰু তো কালিলৈ কৰিম। এইখিনি আধাখৰীয়া হৈ থাকিলে, ইয়াত দেখিবলৈ পাইছে টিপালে ঢাকি থৈছোঁ। চ' বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আজিলৈ বিদায়, নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।